নমস্কাৰ মই লক্ষ্য আখৰা মই মঙলদৈ অসামৰিক চিকিৎসালয়ৰ মানে কৰ্মচাৰী হৈ ইয়াৰে বহু দিনৰ পৰাই মোৰ ইচ্ছা আছিলে যে এইটো ইউনিটিত মই মানে ইউনিটিৰ পৰা হৈ সদস্য হৈ এদিন মই ব্লাড ডনেট কৰিম এনেইতো বহুত ইচ্ছা আছিলে মাজতে মোৰ হিমোগ্ল'বিন কম আৰু BP ল' হোৱাৰ বাবে মই কৰিব নোৱাৰিলোঁ তেনে মানে ব্লাড ডনৰ ইচ্ছা কৰিও মই কৰিব নোৱাৰিলোঁ কিন্তু আজি মোৰ সেই এই ইউনিটিটোৰ দ্বাৰাই মই আজি ব্লাড ডনেট কৰিবলৈ সক্ষম হ'লোঁ আৰু বহুত বেছি ভাল লাগিছে বিশেষকৈ ভাল লাগিছে আজি মই যাক ব্লাড ডনেট কৰি আছোঁ তেখেত এগৰাকী গৰ্ভৱতী মহিলা তেখেতৰ হিমোগ্ল'বিন খুবেই কম আৰু যিটো কাৰণত মানে ডক্টৰে কৈছে জানিবলৈ পোৱা মতে তেখেতৰ যদি মানে ব্লাড নাপায় খুব প্ৰব্লেম হ'ব পাৰে সেইটো কাৰণতে আজি মই আমাৰ ঘৰলৈ আহি আছে এটি সন্তান আৰু তেখেতৰ কাৰণে কিবা এটা কৰিব পাৰিলোঁ লগতে গৰ্ভৱতী মহিলাগৰাকীৰ কাৰণে তেখেতসকল সুস্থ সবল হওক তাৰে কামনা